Hey friends, welcome to my channel. কি খবৰ বাৰু আপোনালোকৰ জনাবচোন মোক কমেন্ট কৰি। আজি বহুত দিন হ'ল মই একো ব্লগ কৰাও নাই। মোৰ আসলতে গাটো খুব ভাল নহয় আৰু মোৰ ল'ৰাটোৰো গাটো ভাল নহয়। তো এই কাৰণে মনচল ভাল নহয় তো এই কাৰণে কৰা নাই ব্লগ বিশেষ এটা। বিহুৰ কেনেকুৱা আপোনালোকৰ আয়োজন চলিছে জনাবচোন মোক। মই বিশেষ ইমান এটা হেৰি কৰা নাই। মই তাকে ভাবি আছোঁ আপোনালোকৰ লগত কেনেকৈ কথা পাতোঁ, যোনটো মই কেজুৱেল হয় সেনেকৈ পাতোঁ। আপোনালোকে লাড়ু পিঠা বনালে নে নাই? আজি মই আমাৰ ঘৰত পিঠা বনাম। মইতো বিশেষ বনাব নোৱাৰিমেই, বাবুই ডিষ্টাৰ্ব কৰি থাকে। তো মায়ে বনাইছে এতিয়া বৰ্তমান। তাতে মই দুখনমান চাম বাৰু বনাব পাৰোঁ নে নোৱাৰোঁ। মই ইমান এটা পিঠা বনাব নাজানো, ভালো নহয়। তথাপিও আৰু চেষ্টা কৰোঁ, চেষ্টাৰ অসাধ্য একো নাই। অলপমান চেষ্টা কৰোঁ। মই আপোনালোকক দেখুৱাম বাৰু কেনেকুৱাকৈ মই বনাওঁ। আজি বাহিৰৰ চৌকাটোতে মায়ে পিঠা বনাই আছে। বলক আপোনালোক, এয়া মায়ে বনাই আছে, মই বনাম। মোবাইলটো মই ধৰি আছোঁ তো অলপমান দিগদাৰ হৈছে। আহিলোঁ আৰু এবাৰ। পিঠা পুৰা নহ'লে, পিঠা পুৰিব লওঁতে মানে হাজবেণ্ডে পথাৰত খানা খাই আছে। তো পানী নিব আহিলে, পানী দিলোঁ। তো পিঠা আৰু মায়ে পুৰি আছে। এতিয়া বাবুক লৈ জানেই নহয়, বাচ্ছা লৈ পিনে পিঠা খোৱা, পিঠা পুৰা তেনেকুৱাই। কাৰ কাৰ ঘৰত বাচ্ছা লৈ পিনে পিঠা বনাইছে মোক জনাবচোন, যে বাচ্ছা লৈ পিনে বা বাচ্ছা এটা থাকিলে ঘৰত কিমান কাম হৈ যায়, কামবিলাক কৰিবই নোৱাৰি। আৰু এতিয়াতো মোৰ ল'ৰাটোৱে চুঁচৰিব পৰা হৈছে। তাক নমাই থৈও মানে কাম কৰিব নোৱাৰে, ইপিনে যায় তাৰ লগত লাগি থাকোঁতেই। আজি কাপোৰ ধুইছিলোঁ দুখনমান, কাপোৰকেইটা নুশুকালে। আমাৰ ইয়াত আজি ৰ'দটো একদম খুব বেছি ভাল নহয়। ক'ত কেনেকুৱা জনাব। আজি একদম বতৰটো ডাৱৰীয়া কৰি দেখাই দিছোঁ মই আপোনালোকক। ৰ'দটো দেখিছে, আজি ৰ'দটো একদমেই নাই। ৰ'ব আৰু এটা কথা কওঁ, আজিকালি যে কিবা গেম ওলাইছে, বিংগো, উইংগো, এইবোৰ চিপছৰ নাম নহয় জানো? কিন্তু মই সৰুতে চিপছ খাইছিলোঁ যে, সেইটোৱে মনত আছে। বিংগো উইংগো সেইবোৰৰ পৰাও যে পইচা ইনকাম কৰিব পাৰি, মই সেইটো নাভাবোঁ। আজি মইতো ফোন যেতিয়াৰ পৰা লৈছোঁ মই ট্ৰাই কৰিয়ে আছোঁ, কিন্তু আজিলৈকে যদি মই 1 টকাও পাইছোঁ, তাৰপিছত ভাবিলোঁ নাই, মাথা মাৰি লাভ নাই। তাতকৈ মই কাপোৰ চিলাই পইচা ইনকাম কৰাইতো মানে বেষ্ট উপায় হ'ব। এইবিলাক যে কি কৰে ন ফ্ৰেণ্ডছ, আপোনালোকে জনাবচোন। কোনোবাই প্লে ষ্ট'ৰত বা ধৰক আপোনাৰ লুডু, কেৰম গেম খেলি পিনে পইচা ইনকাম কৰিছে নেকি, বা পাইছে নেকি, 1 টকা হ'লেও উইথড্ৰল কৰিব পাৰিছে নেকি? মই যিমানবোৰ আপোনাৰ মানে ডাউনলোড কৰোঁ, কয় যে 250-300 হোৱাৰ পিছতহে পাৰিব, ইউনিটছ লাগে, খেলাৰ পিছত কইনছ লাগে, কইনছবিলাক তাৰপিছত আপোনাৰ ৰুপিছলৈকে কনভাৰ্ট হ'ব। ভগৱান, যিমান মানে যত-পত নহয় সিহঁতৰ। মই নাভাবোঁ সেইখিনি, মানে সেইটো মোৰ মনৰ ভাৱনা। মই নাভাবোঁ যে সেইখিনি কৰি পিনে মোৰ পোৱালিটোৰ লগত নহয় ইমান দিগদাৰ হৈছে, সেইখিনি কৰি পিনে যি পইচা ইনকাম কৰিব পাৰি, তাতকৈ মানুহে সেইখিনি সেইখিনি যদি মানে কি কয়, সেইখিনি সেইখিনি ব্ৰেইন যদি বেলেগত খটাই পিনে কাম কৰিব খোজে, নিজে সৰু সুৰা ব্যৱসায় কৰিব পাৰে, তাতকৈ সেইবিলাক মাথা মাৰি লাভ নাই। সেইবিলাক বাৰু যোনে নাভাবেও, বেকাৰ মানুহে ভাবে। এতিয়া মইতো মোৰ বাবুটো হোৱাৰ পৰাতো মই পূৰা বেকাৰ সন্থাই হৈছোঁ। তো বেকাৰ কাৰণে সেয়ে ভাবি থাকোঁ। মই কিন্তু গেম দুটাৰ, মই এপছ দুটাৰ বেয়া কথা কোৱা নাই। কোনো মোক প্লিজ বেয়া কমেণ্টছ নকৰিব। মই মোৰ নিজৰ কথাই কৈছোঁ। মই বহুত টাইম ৱেষ্ট কৰিছোঁ, একো লাভ পোৱা নাই। চ' মই আপোনালোকক কৈছোঁ, কোনোৱে যেন এইটো নাভাবে যে এপছ দুটাৰ বদনাম কৰিছে। মই একো মোৰ বেয়া ইণ্টেনশ্যন ল'ব লগা নাই। হেই ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰু আৰম্ভ কৰিলোঁ। মাতটো ভাঙিছে, ঠাণ্ডাতে আপোনাৰ চৰ্দি লাগিছে। মই এতিয়া বৰ্তমান বাৰীৰ পিছপিনে আছোঁ। বাৰীৰ পিছপিনে ঘৰৰ পিছপিনে মই এতিয়া বৰ্তমান তেল পিঠা পুৰি আছোঁ। ব'লক মই আপোনালোকক দেখাওঁ বাৰু কিদৰে বনাইছোঁ।
এয়া চাওক মই ইয়াতে বনাই আছোঁ চেচ হ'লগৈ আৰু বেছি নাই বেছি বনোৱা নাই দুটামানে বনাইছোঁ দেখুৱালোঁ আপোনালোকক মই তেলপিঠা কিদৰে বনাইছোঁ এইটো দেখুৱাব নহ'ল মই তেলপিঠা বনাওঁতে উপকৰণখিনি দিছিলোঁ বৰা চাউল দিছোঁ অলপমান জোখমতে আৰু আপোনাৰ আলা চাউলৰ গুড়িটো দিছোঁ আৰু নাৰিকল দিছোঁ ৰুকি পিনে আৰু মই নিজে ভাবিলোঁ এইটো মই কিন্তু কাৰোৰ পৰা ৰেচিপি লোৱা নাই বা ক'তো একো চোৱা নাই মই ভাবিলোঁ আজি মই এনেকৈ বনাই চাওঁ কেনেকুৱা লাগে কি কৈছিলোঁ তাৰপিছত আপোনাৰ আৰু মই বৰা চাউল আলা চাউলৰ গুড়ি নাৰিকল ৰুকি দিছিলোঁ আৰু তাতে মই অলপমান গাখীৰ দিছোঁ আমুল তাজা যোনটো গাখীৰ আধা কাপ দিছোঁ আৰু ড্ৰাই ফ্ৰুটছ দিছোঁ ড্ৰাই ফ্ৰুটছৰ মই এলমণ্ড বাদামটো দিছোঁ আৰু আপোনাৰ চিডছ দিছোঁ আৰু গুড় যোনটো মিঠৈ সেই গুড়টো দিছোঁ মই আপোনাৰ 1 কাপ দিছোঁ 1 কাপ দি পিনে সেইটো পানী দি পগাই পিনে মানে পানী যেতিয়া পগাই লৈছোঁ লৈ পিনে ঠাণ্ডা হোৱাৰ পিছত সেইখিনি দি মই মিশ্ৰণটো বনাই লৈছোঁ সেইখিনি বনাই পিনে মই আটাখিনি মানে গুড়াখিনি মাৰি পিনে 5 মিনিট থৈ দিছোঁ থৈ দিয়াৰ পিছত তেনেকৈ বনাইছোঁ দেখালে বেছি ভাল হ'লে হয় কিন্তু মই দেখাব নোৱাৰিলোঁ তো আজি মই এনেকৈ তেলপিঠাখিনি বনালোঁ আপোনালোকক দেখুৱালোঁ যদি ভাল লাগে লাইক কৰিব বলক এতিয়া বাৰু মই পিছত আপোনালোকক লগ পাই আছোঁ হেই ফ্ৰেণ্ডছ গুড ইভিনিং এতিয়া আপোনাৰ গধূলি 6টা বাজিছে কালি মোৰ ব্লগটো সম্পূৰ্ণ নহ'ল সেই গতিকে আৰু ষ্টাৰ্ট কৰিলোঁ ব্লগটো মোৰ আচলতে গাটো খুব বেয়া কিন্তু ব্লগটো শেষ নকৰাৰ বাবেহে মই আৰু কেমেৰাটো হাতত ল'ব লগা হ'ল কালি মই পিঠা বনালোঁ আপোনালোকক দেখামেই মই যেতিয়া মানে ভিডিঅ'টো আপলোড কৰিম আপোনালোকে নিশ্চয় দেখিব কালি পিঠা বনাই পিনে আৰু তাতে থ'লোঁ ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ আজি মই লাড়ু বনাইছোঁ নাৰিকলৰ মই দেখাম বাৰু আপোনালোকক বলকচোন চাওক দেখুৱালোঁ আপোনালোকক লাড়ুকেইটা বনাওঁতে দিগদাৰ হয় সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ আৰু বাবুৱে অলপমান অসুবিধা কৰি আছিল তো বলক আপোনালোকৰ লাড়ু পিঠা হ'লনে নাই মোক জনাবচোন কমেণ্ট কৰি পিনে আৰু যোনে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো মোৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধু বান্ধৱৰ মাজলৈ আৰু কমেণ্ট কৰিব যদি ভাল লাগে মোক জনাব মোৰ গাটো একদম মানে বেয়া কি হ'ল জানো একো দেখোন ঠাণ্ডা বস্তু খোৱাও নাই আৰু কিয় বা ইমান মানে মাতটো ভাঙি গৈছে ক'ব নোৱাৰোঁ আৰু আপোনালোকক এটা কথা কওঁ মই আজি আৰু বেলেগ ষ্টাইলৰ তেলপিঠা বনাই নিজে ভাবিছোঁ ক'ৰ পৰা দেখাও নাই ক'ৰ পৰা শিকাও নাই আপোনাৰ যোনটো আইজং চাউল হয় সেই চাউলটোৰ গুড়া খুন্দা আছে সেই গুড়িটোৰ তাতে মই দিম আপোনাৰ নাৰিকলৰ গুড়ি আৰু গাখীৰ 1 কাপ দিম আৰু ড্ৰাই ফ্ৰুটছ অলপমান দি পিনে আৰু গুড় আৰু পানীৰ যোনটো মিশ্ৰণ বনাই ল'ম সেইখিনি দি মই আটাৰ দৰে মঠি ল'ম তাৰপিছত সেইখিনি দি আমি যেনেকৈ আটাৰ লাড়ু কৰি অলপমান চেপেটা কৰি দিওঁ তেনেকৈ কৰি পিনে মই ৰিফাইনত ভাজিম বাৰু আপোনালোকক যদি মই পাৰোঁ মই ভিডিঅ'টো কৰি ৰাখিবলৈ চেষ্টা কৰিম যেন মই আপোনালোকক দেখুৱাব পাৰোঁ আচলতে কি হয় দেখালে বস্তুবিলাক বেছি ভাল হয় বা বুজিব পাৰি মোৰ চাগে এতিয়া কোৱাতেও অসুবিধা হৈছে তো আপোনালোকে বুজি পোৱা নাই আপোনালোকে চাউণ্ড পাই আছে ন মানে এই বদমাছ কৰি আছে সেইকাৰণে চাউণ্ডটো এই ফ্ৰেণ্ডছ বলক মই দেখাওঁ তেলপিঠা আজি কেনেকৈ বনাম গুড়াখিনি মঠিবলৈ মই 1 কাপ চাউলৰ গুড়ি দিম 1 কাপ মানে 3 কাপে দিলোঁ অলপমান বেছিকৈ বনাম আপোনালোকে নিজৰ পৰিমাণেৰে বনাব পাৰে ইয়াতে মই অলপমান নাৰিকল ৰুকি দিছোঁ ইয়াতে অলপমান বেকিং পাউডাৰ দিছোঁ বেকিং পাউডাৰটো দিলে অলপমান ছফ্ট হ'ব খাই ভাল লাগে আৰু অলপমান চুজি দিছোঁ
আৰু অলপমান নিমখ দিব জোখ অনুমতে। কি হয় অলপমান মিঠা কিবা এটা বনালে নিমখ অলপ দিলে টেষ্টটো অলপ বেছি মানে বেলেগ এটা লাগে, ভাল লাগে খাই। আৰু অলপমান ৰিফাইন তেল দি দিছোঁ। প্ৰথমে আমি এইখিনি গোটেইখিনি আমি সানি ল'ম মিশ্ৰণখিনি। আপোনালোকে যদি ভাবে যে মই চেনি দি বনাম তো চেনি দি বনাব পাৰে, মই কিন্তু ইয়াতে গুড় ব্যৱহাৰ কৰিম, গুড়েদি দিম। মই কিন্তু আজিলৈকে বনাই খাই পোৱা নাই এনেকৈ, আজি প্ৰথমবাৰ বনাম। কেনেকুৱা লাগে খাই চাওঁ বাৰু বনাই চাওঁ। তো আপোনালোককো দেখাইছোঁ, যদি ভাল লাগে আপোনালোকেও বনাব পাৰে। এইখিনি মিহি কৰি ল'লোঁ। এতিয়া আমি গুড় পানীখিনি দি ইয়াক মঠি ল'ম। ইয়াতে মই আৰু দুটামান ড্ৰাই ফ্ৰুটছ দি দিছোঁ। এতিয়া ভালকৈ এইখিনি মঠি ল'ম। মই ইয়াতে অলপমান ময়দা মিক্স কৰি দিছোঁ। এতিয়া বস্তুটো গোট লাগি যাব। মোৰ ডোটো বনাই পূৰা ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা অলপ চিঙি পিনে লাৰু কৰোঁ। এতিয়া মই চাওঁ অলপ এখন দি পিনে মই অলপমান দি চাওঁ। বস্তুটো যদি উঠি যায় লগালগ গম পাম যে তেলটো গৰম হৈছে। আমাৰ তেলটো একদম গৰম হৈ গৈছে। বলক এখনকৈ দি দিওঁ।